तो फोन लगा गया You are my personal dream. নমস্কাৰ এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্য এটাই জালুকবাৰী সমষ্টি শিঙিমাৰী আলিকাষ গাঁৱত যোৱাকালি এটা পৰিয়াল বিশেষভাৱে ভাগি পৰিছে আৰু এই পৰিয়ালৰ ল'ৰাজন মানে মোৰ বন্ধু ইনামুল মোৰ কাষতে আছে চ' ইয়াক মানে মাতি অনাৰ কাৰণ এটাই যে এটা ভিডিঅ'ৰ সহকাৰে অসমৰ ৰাইজক সহায় সহযোগিতা সোধাৰ কাৰণে যোৱাকালি আমাৰ গাঁৱত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এটা পৰিয়ালৰ গোটেই ঘৰটো জ্বলি গৈছে চ' ইনামুল গোটেইখিনি কথা আমাৰ ৰাইজে চাই আছে কি হৈছিল কেনেকৈ হৈছিল আৰু কি কাৰণত হ'ল আৰু কিমান টকা পইচা কিমানখিনি মানে হেৰি হ'ল গোটেইখিনি কথা কওক নমস্কাৰ যোৱাকালি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত আমাৰ বাসগৃহ 8টাকৈ জ্বলি গ'ল আৰু বহুত লাগতিয়াল কাগজ পত্ৰ জ্বলি গ'ল গোটেই মানে চিলিণ্ডাৰ ব্লাষ্ট হৈ গৈছিল আৰু তোমালোকৰ মানে ঘৰ কেইটা আছিল বাসগৃহ 8টা আছিল আৰু ভাড়াতীয় আছিল চাগে ভাৰতীয় আছিল আৰু মানে কিমান টকা পইচা মানে ঘৰত আছিল বা কিমানখিনি প্ৰায় 50 লাখ মান টকাৰ ক্ষতি হৈছে গোটেইখিনি আৰু মোৰ ফালৰ পৰা মই যিখিনি হেল্প কৰিব পাৰোঁ মই ইয়াক কৰিম আৰু আপোনালোকক অনুৰোধ জনাইছোঁ আৰু আপোনালোকে যাতে এইটো পৰিয়ালক যোনে যেনেকৈ সহায় কৰিব পাৰে সহায় কৰিব আৰু ইয়াৰ যিখিনি একাউণ্ট নাম্বাৰ যিটো গুগল পে' যিখিনি বেছিক ডিটেইলছ আৰু একাউণ্টৰ গোটেইখিনি মই স্ক্ৰীণতো দি দিম আৰু লগতে ডিছক্ৰিপশ্যনতো থাকিব তো আপোনালোকে ইয়াক সহায় কৰিব আৰু মোৰ প্ৰিয় বন্ধু বিকাশ আমিন চ' তাকো মই এই কথাষাৰ কৈছোঁ আৰু সিও মানে এইটো টপিকৰ ওপৰত এটা ভিডিঅ' বনাম বুলি কৈছে চ' অসমবাসী ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে এইটো পৰিয়ালক কিছু সহায় কৰিব পাৰে আৰু এই ভিডিঅ'টোত মই কোনো ধৰণৰ লাইক বিচৰা নাই কোনো ধৰণৰ ছাবস্ক্ৰাইবাৰ বিচৰা নাই এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক কিজানি আপুনি নোৱাৰিলে আপোনাৰ ফ্ৰেণ্ড আপোনাৰ বন্ধুৱে এই ভিডিঅ'টোত মানে চাই কেনে কিছু ইয়াক সহায় কৰিব পাৰে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে যাতে এইটো ভিডিঅ' শ্বেয়াৰ কৰে আৰু মোৰ ফেচবুক পেজত ইউটিউবত আৰু ইনষ্টাগ্ৰামত তিনিটা প্লেটফৰ্মত মই এই ভিডিঅ'টো আপলোড কৰিছোঁ তো আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কিছু যাতে এই পৰিয়ালটো সহায় পায় তো এইটো ভিডিঅ' ইমানে ধন্যবাদ জয় অসম